নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল কেৰিয়াৰলৈ। তো বন্ধুসকল, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা ওলোৱা 300টা ষ্টাফ নাৰ্ছৰ ভেকেঞ্চিৰ ওপৰত আজি এই ভিডিঅ'খনত আলোচনা কৰিম। ঠিক আছে, ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম অলৰেডি ষ্টাৰ্ট হৈ গৈছে 14 ফেব্ৰুৱাৰী আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 29 ফেব্ৰুৱাৰী। তো বন্ধুসকল, আপোনালোকৰ হাতত প্ৰায় 15 দিন সময় আছে, নিশ্চয় এপ্লাই কৰি ল'ব। আৰু এইটো হৈছে ইয়াৰ অফিচিয়েল চাইট www.gmch.gov.in। ইয়াত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে, নাইবা মোৰ ডিছক্ৰিপশ্যন বক্সত ইয়াত লিংক দিয়া থাকিব, আপোনালোকে তাত গৈও ভিজিট কৰি অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। এইখন ভিডিঅ'ত আমি আলোচনা কৰিম কেনেদৰে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। ঠিক আছে, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি বিচাৰিছে, আপোনালোকে BSc নাৰ্ছিং কৰা হ'ব লাগিব, নাইবা আপোনালোকৰ GNM কৰা হ'ব লাগিব ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। আৰু ইয়াত আপোনালোকে এজ লিমিটখিনি চাই ল'ব, 18 পৰা 38 বছৰৰ বয়স হ'ব লাগিব আপোনালোকক। আৰু আপোনালোকে অনলি ফিমেল কেণ্ডিডেট যদিহে তেন্তে এপ্লাই কৰিব পাৰিব, মেল কেণ্ডিডেট ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুসকল, আৰু এটা সৰু ৰিকুৱেষ্ট থাকিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। এতিয়া বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত। ঠিক আছে, তো চিম্পলি আপোনালোকে কি কৰিব, মোৰ ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। ঠিক আছে, অনলাইন এপ্লিকেশ্যন লিংক, আপুনি তাত ক্লিক কৰাৰ লগে লগে এইখন পেজত আহি পাব। আৰু আহি ইয়াত এপ্লিকেশ্যন ফৰ্ম যিখন অপশ্যন পাইছে ইয়াত ক্লিক কৰিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে মই আপোনালোকক লাইভ দেখাম কেনেকৈ এপ্লাই কৰিব। ঠিক আছে, ইয়াত ইনষ্ট্ৰাকশ্যনখিনি আছে, আপোনালোকে চাই ল'ব। ইয়াত আপোনালোকৰ ফটো, ছিগনেচাৰ, ডকুমেণ্টখিনি কিমান কেবিৰ পৰা কিমান কেবি বনাই ল'ব কৈছে, সেইখিনি আপোনালোকে আগত বনাই ল'ব। ঠিক আছে, মোবাইলত এতিয়া ডকুমেণ্টখিনি আপোনালোকে আগত বনাই ল'ব। বনাই লৈ আপোনালোকৰ নেক্সট কৰি দিব। ঠিক আছে, তাৰপিছত ইয়াত চাব পাৰিছে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মখন ইয়াত আহি গৈছে। আৰু প্ৰথমত কি কৈছে, ইয়াত আপোনালোকৰ নাম লিখিব কৈছে হা। ইয়াত আপোনালোকৰ নিজৰ নামটো লিখিব, তাৰপিছত ইয়াত ফাদাৰ নেম লিখিব, মাদাৰ নেম লিখিব, এইখিনি গোটেইখিনি আপোনালোকে কেপিটেলত লিখিব। ঠিক আছে, তাৰপিছত তলত কি কৈছে, ইয়াত আপোনালোকৰ ফাদাৰ মাদাৰ এড্ৰেছ, অৰ্থাৎ আপোনালোকৰ মা দেউতা য'ত থাকে ইয়াত এড্ৰেছ, আপোনাৰ এড্ৰেছটো দিলে হ'ব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেকশ্যন কৰিব, আপোনালোকে মেইল নে ফিমেল হয়। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াত কি কৈছে, আৰু ৰেচিডেঞ্চ আছাম য়েছ দিব যদি আপোনালোকৰ অসমৰ বাসিন্দা হয়। ঠিক আছে, তাৰপিছত ইয়াত কি কৈছে, আপলোড পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ PRC-খন ইয়াত আপলোড দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে দিব। দিয়াৰ লগে লগে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ অট'মেটিক ডেটটো কেলকুলেট হৈ যাব। ঠিক আছে, এজটো কেলকুলেট হৈ ইয়াত শ্ব' কৰিব। তাৰপিছত ইয়াত কি কৈছে, আপলোড ডেট অফ বাৰ্থ চাৰ্টিফিকেট, নাইবা মেট্ৰিকৰ নাইবা হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড। ঠিক আছে, আপোনালোকৰ ডেট অফ বাৰ্থটো যোনখন চাৰ্টিফিকেট আছে ক্লাছ 10ৰ থাকিব পাৰে, বা বাৰ্থ চাৰ্টিফিকেটখন ইয়াত আপলোড দিব পাৰে। ঠিক আছে, ডকুমেণ্টখিনি আগতে বনাই ল'ব, তে সুবিধা হ'ব আপলোড দিয়াত। তাৰপিছতে প্লেচ অফ বাৰ্থ, আপোনালোকৰ জন্ম হোৱা ঠাইখিনি লিখিব। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনটো লিখিব, ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত সকলোখিনি আপোনালোকে এড্ৰেছখিনি লিখিব, লিখি লগতে আপোনাৰ পিন নম্বৰটো লিখিব। ঠিক আছে, তাৰপিছত কি কৈছে, ইয়াত আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় ইয়াত ক্লিক কৰিব, নহ'লে ক্লিক নকৰিব যদি বেলেগ বেলেগ হয়। ইয়াত এড্ৰেছখিনি লিখিব লাগিব। ঠিক আছে, আৰু যদি ছেইম হয় তেন্তে ইয়াত ক্লিক কৰাৰ লগে লগে অট'মেটিক ইয়াত শ্ব' কৰিব। নেক্সট তলত যদি চাই ইয়াত ফোন নম্বৰটো আপোনালোকৰ খুজিছে, ইয়াত আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দিব। তাৰপিছত ইয়াত ফোন নম্বৰ বা STD বিচাৰিছে, আপোনাৰ নিজৰ মোবাইল নম্বৰটো দিলে হ'ব ইয়াত। ঠিক আছে, তাৰপিছত ইয়াত আপোনাৰ ইমেইলটো টাইপ কৰিব। ইয়াত কি কৈছে, আৰ ইউ চিটিজেন অফ ইণ্ডিয়া, য়েছ দিব ইয়াত। তাৰপিছত কি কৈছে, ইফ য়েছ হাউ, ইয়াত বাই বাৰ্থ এটা অপশ্যন পাব, ইয়াত ক্লিক কৰাৰ লগে লগে বাই বাৰ্থত ক্লিক কৰিব। ঠিক আছে, ইয়াত ৰিলিজিয়নটো দিব আপোনালোকৰ হিন্দু মুছলিম যি হয়। তাৰপিছত ইয়াত আপোনালোকৰ ইয়াত আৰ ইউ ডিফিনেণ্ট PS দিছে, এইটো আপোনালোকে ন কৰি দিব। ঠিক আছে, তাৰপিছত নেক্সট কৈছে ইয়াত কেটাগৰীটো আপোনালোকে দিব, কোনটো কেটাগৰী আপোনাৰ বিলং কৰে। ঠিক আছে, ইয়াত চাব পাৰে জেনেৰেল, SC ST OBC যোনটো হয় এইটো দিব। নেক্সট ইয়াত আপোনালোকৰ কি কৈছে, নেম এণ্ড এড্ৰেছ অফ ইনষ্টিটিউশ্যন, অৰ্থাৎ আপোনালোকৰ মেট্ৰিক যোনখন স্কুলৰ পৰা পাছ কৰিছে স্কুলৰ নামখিনি লিখিব, লিখি কমা এটা দি স্কুলখন কোন ঠাইত অৱস্থিত সেই জেগাখনৰ নাম দিব। ঠিক আছে, দি ইয়াত ইয়াৰ অফ পাছিং দিব, ইয়াত দি আপোনালোকে ইয়াত আপলোড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকে মাৰ্কশ্বিটখন নাইবা চাৰ্টিফিকেটখন ইয়াত আপলোড কৰি দিব লাগিব। ঠিক আছে, নেক্সট ইয়াত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ নামটো দিব, কমা এটা দি কোন ঠাইত অৱস্থিত স্কুলখনৰ নাম দিব, জেগাখনৰ নাম দিব, ইয়াত ইয়াৰ অফ পাছিংটো দিব। নেক্সট ইয়াত আপোনালোকৰ চাৰ্টিফিকেটখন আপলোড দিব। তাৰপিছত ইয়াত মন দিব, ইয়াত আপোনালোকৰ GNM বা BSc নাৰ্ছিঙৰ আপোনাৰ যিখন এখন চাৰ্টিফিকেট পাব এইখন আপুনি ইয়াত আপলোড দিব লাগিব। ঠিক আছে, ইয়াত স্কুলৰ কোনখন স্কুলৰ পৰা বা কোনখন হস্পিটেলৰ পৰা ক'ৰ পৰা কৰিছে এইটো দি এড্ৰেছটো দিব। তাৰপিছত আপোনালোকে ইয়াত ইয়াৰ পাছিংটো দিব আৰু ইয়াত চাৰ্টিফিকেটখন আপলোড দিব লাগিব। ঠিক আছে, ইয়াত এক্সপিৰিয়েঞ্চটো দিব লাগিব, আপোনালোকে নাৰ্ছিঙৰ এক্সপিৰিয়েঞ্চ যদি আছে। ঠিক আছে, ক'ৰ পৰা কৰিলে এইটো ইয়াত ঠাইৰ নামটো দিব, ইয়াত মানটো দিব আৰু ডেটো দিব, কিমান ধৰণৰ এক্সপিৰিয়েঞ্চ আপোনাৰ। নেক্সট তলত কি কৈছে, প্ৰেজেণ্ট অকুপেশ্যন, অৰ্থাৎ আপোনালোকে যদি কিবা কৰি আছে, ইফ এনি য়েছ দিব, নহ'লে নালাগে দিব। তাৰপিছত প্ৰিভিয়াছ এপইণ্টমেণ্ট, অৰ্থাৎ আপোনালোকে যদি ইয়াত ওপৰৰ অপশ্যনটোত যদি ইয়াত চাব পাৰিছে, ইয়াত নাৰ্ছিং এক্সপিৰিয়েঞ্চ ইয়াত যদি দিয়ে নাৰ্ছিং এক্সপিৰিয়েঞ্চ ইয়াত যদি দিয়ে, তেন্তে আপোনালোকে ইয়াত এপইণ্টমেণ্ট প্ৰিভিয়াছ এপইণ্টমেণ্ট এনি ইয়াত লিখি দিব, আপোনালোকে এক্সপিৰিয়েঞ্চ যে কৰিছে আপোনালোকৰ এপইণ্টমেণ্টখন। ঠিক আছে,
ইয়াত লিখি দিব এড্ৰেছটো ক'ত আপোনালোকে কৰিছিলে এই এপইণ্টমেণ্টত এড্ৰেছটো লিখি দিব ঠিক আছে তাৰপিছত ইয়াত কি কৈছে আপোনালোকৰ নাৰ্ছিং কাউন্সিল যিখন আছে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো খুজিছে ইয়াত দিব তাৰপিছত ফেমিলি এনুৱেলি ইনকাম দিব ঠিক আছে তাৰপিছত অৰ্থাৎ আপোনালোকৰ ইনকাম চাৰ্টিফিকেট যিখন ডিসি এছডিও সাৰ্কেল অফিচৰ পৰা পাই ইয়াত যেটো আছে সেম ইনকামটো দিব ঠিক আছে নেক্সট ইয়াত কি কৈছে আৰু বিপিএল হোল্ডাৰ যদি আপোনালোকে বিপিএল হোল্ডাৰ হয় ইএছ দিব নহলে ন দিব তাৰপিছত কৈছে আপোনালোকে যদি কোনো টেম্পৰাৰী অসম গভৰ্ণমেণ্টৰ কিবা কৰি আছে তেন্তে ইএছ দিব নহলে ন দিব যদি আপোনালোকে এনসিসি আছে ইএছ দিব নহলে ন দিব নেক্সট কি কৈছে ইয়াত আপোনালোকৰ ফ্যামিলি যদি কোনো গভৰ্ণমেণ্ট এমপ্লয়ি ইএছ দিব নহলে ন দিব যদি ইএছ তেন্তে ইয়াত লিখিব লাগিব কোনটো ডিপাৰ্টমেণ্টত কি কৰি আছে ঠিক আছে ন দিলে নালাগে ইয়াত আপোনালোকৰ আপলোডিং নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট আপলোড কৰি ল'ব লাগে ঠিক আছে তাৰপিছত ইয়াত কি কৈছে আপলোড সাৰ্টিফিকেট অফ সাৰ্ভিস অৰ্থাৎ আপোনালোকৰ যে এক্সপেৰিয়েন্স হ'ল ইয়াৰ সাৰ্টিফিকেটখন ইয়াত আপলোড কৰি দিব লাগিব ঠিক আছে নেক্সট ইয়াত আপোনালোক চাব পাৰিছে ফটো আৰু সিগনেচাৰ আপোনালোকৰ ফটোখনি 35 কেবিৰ ভিতৰত হ'ব লাগিব আৰু হাইড ৱেটটো ইয়াত চাই ল'ব ইয়াত আপলোড কৰি দিব সিগনেচাৰ হাইড ৱেটটো আৰু কেবিটো চাই ল'ব ইয়াত আপলোড কৰি দিব আপলোড কৰি দি কেনে ইয়াত আপোনালোকে পাছৱৰ্ড টাইপ কৰিব লাগিব ঠিক আছে পাছৱৰ্ড কি কৈছে 8 ৰ পৰা 12টা ক্যাৰেক্টাৰ অৰ্থাৎ আপোনালোকে 1 2 কৰি আপ টু 8 পৰ্যন্ত টাইপ কৰিব তে হৈ যাব ইয়াত পাছৱৰ্ড দি ইয়াত ৰিএন্টাৰ একবাৰ কৰিব পাছৱৰ্ডটো কৰি আপোনালোকে ফাইনালি সাবমিট বটন ক্লিক কৰিব ঠিক আছে সাবমিট বটন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এখন পেজ ওপেন হ'ব তাতে এপ্লিকেশনখন আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰে ঠিক আছে সাবমিট কৰাৰ লগে লগে আপোনালোকৰ হৈ যাব তোমালোকৰ হৰুতে ইনফৰমেশন আছে আশা কৰো ভিডিওখন ভাল লাগিল নিশ্চয় লাইক কৰিব আৰু শেয়াৰ এটা কৰিব যদি হেল্পফুল হয় আৰু কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাব পাৰে ধন্যবাদ জয় আই অসম